तो हेलो गाइस वेलकम बैक टू माय चैनल जिंटूज ब्लॉग्स। तो আজি বহুত দূৰ যাম। দূৰ মানে ক'ত আপোনালোকে টাইটেল চাই গম পালে চাগে, টাইটেল বা থাম্বনেল চাই গম পালে। তো আমি লগৰ কেইজনমান লগত গৈ আছোঁ, মানে 5জনমান যাম। ৰাতি 11 বজাত ওলাম। তো এতিয়া যাওঁ হেংগি যামলৈ কেমেৰা আনিবলৈ, ফটো চটো মাৰিব লাগিব। ইমান দূৰ যাম আৰু ফটো চটো নামাৰিলে ভাল নালাগিবতো। তো যাওঁ কেমেৰা আনিবলৈ। তাৰপিছত আৰু ৰাতি লগ পাই আছোঁ আপোনালোকক। ৰাতি লগ নাপালোঁ আৰু গৈ পেলাই ডাইৰেক্ট ৰাতিপুৱাহে লগ পাম তাত, আৰু ডাইৰেক্ট ৰয়িঙত। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ব'লক আৰম্ভ কৰোঁ। তো ফাইনেলি যাবলৈ ওলাইছিলোঁ। কেমেৰাটো বেগ লৈ গৈছোঁ, নিকন। তো ব'লক আৰম্ভ কৰোঁ। মাত বাই বাই যাওঁ। The next day. তো অলপ দেৰি পিছত আমি অৰুণাচল ৰয়িং পাই যাম। এতিয়া ঢলাশদিয়া দলং পাবলৈ হৈছে আৰু বেছি দূৰ নাই। এইফালে চব কেনেকৈ কুঁৱলী পৰিছে আৰু মানে ঢলাশদিয়া দলং উঠিমেই আৰু এতিয়া অলপ দূৰ আছে। তাৰপিছত আৰু ঢলাশদিয়া দলং পাৰ হৈ অৰুণাচল পাম। অৰুণাচল গৈ ৰয়িং যাম। গেট পাছ বনাব লাগিব, তাত গেট পাছ বনাব লাগিব। এজনে 30 টকা কৰি লৈছে গেট পাছ। আমি 6জন আছোঁ, 6জনৰ 180 হ'ব। 180 কৰি টকা ল'ব। ব'লক চাই যাওঁ। মিউজিক লগাই দিছোঁ, বিক চিক ব'লক। যাযাবৰী মোৰ মনৰ কথা ক'বলৈ আজি উৰি ফুৰো উৰণীয়া মন। আজি পাখি মেলি দুহাতেৰে সাবটিব মন আকাশৰ চালি। ঘূৰি ফুৰো পক্ষীৰ সতে আকাশ বতাহ ডাৱৰ নেওচি। সেউজী বসুন্ধৰা সুঁৱৰি মাদকতা সামৰি মনৰ ব্যথা। উৰি ফুৰো পক্ষীৰ আহাৰ সাগৰৰ গভীৰতা আকাশৰ বিশালতা। বুকুতে লৈ ফুৰো বতাহতে নাচি ফুৰো। দূৰণিতে পক্ষীৰ কোলে মোহনা গীত গোৱা। গানে গানে আঁকি দিয়ে প্ৰকৃতিৰে আলপনা। সিয়াতে ৰং খানে ফুলৰে পাহি মেলে আহঁতৰে জোৰ মলয়া বতাহে। তো ফাইনেলি অৰুণাচল সোমাই গ'লোঁ, ৰয়িং পাম। এইটো আপোনালোকে গেটটো দেখিছে একফালে যে, সেইটো গেটটো আহে ৱেলকাম টু ৰয়িং বুলি লিখা আছে চব। তো ৰয়িংটো নামচাই যাম বুলি ভাবিছিলোঁ, নামচাইতো যাবলৈ পাছ নাপালোঁ। এইফালে হেৰি যাম বুলি ভাবিছিলোঁ, মায়'দিয়া যাম বুলি ভাবিছিলোঁ, সেইফালেও পাছ নাপালোঁ। তো উপায় নাপায় আৰু আহিছোঁ ইমান দূৰ যেতিয়া আৰু ৰয়িংটো সোমাই যাওঁ বুলি সোমাই গ'লোঁ আৰু ৱেলকাম টু ৰয়িং। তো ব'লক আৰু ৰয়িংটো অলপ দেৰি চাওঁ কিনো পাওঁ। ব'লক আৰু আঁকি দিয়ে প্ৰকৃতিৰে আলপনা। সিয়াতে ৰং খানে ফুলৰে পাহি মেলে আহঁতৰে জোৰ মলয়া বতাহে। পথৰে মই এটি পক্ষী উৰি ফুৰো তনুৱা মন। আজি পাখি মেলি দূৰণিৰে দেশৰে মাটিত ফুৰো আজি। বিচাৰিছো এজাক বতাহ আপোনজনৰ সুবাস ভৰি। সেউজী বসুন্ধৰা সুঁৱৰি মাদকতা সামৰি মনৰ ব্যথা। উৰি ফুৰো পক্ষীৰ আহাৰ সাগৰৰ গভীৰতা আকাশৰ। একদম দিন বেয়া গাইছ।
আজি ইমানেই দিন বেয়া হ'ব বুলি জানিছিলোঁ। কেমেৰাটো যে আনিছিলোঁ মই চাৰ্জটোৱে শেষ হৈ থাকিলে। খুব বেছি 3-4 কপিমান ফটো মাৰিব পাৰিছোঁ নেকি ভালকৈ, চাৰ্জটোৱে শেষ হৈ গ'ল। এতিয়া কি কৰিম আৰু, কি কৰিম তাকে চিন্তা কৰি পোৱা নাই মই। ইমান টকা দি ভাড়া দি আনিছিলোঁ, উপায় নাপায় এতিয়া মোবাইলত মাৰিব লগা হৈছে ফটো। কি কৰিম এই অৱস্থা। যাওঁ এতিয়া ঘৰলৈ যাওঁ, থাকি ল'ম। যাওঁ ইয়াৰ পৰা, মানে দলংখনত আহিছিলোঁ, আপোনালোকে চালে দলংটো মই দেখালোঁ। ইয়াৰ পৰা দলংটোৰ পৰা এতিয়া উঠক আৰু চিধা ঘৰলৈ যাওঁ। ঘৰলৈ মানে কিবা এটা খাই লওঁ, ভোক লাগিছে। তাৰপিছত ওলাই দিম আৰু ঘৰলৈ। নোৱাৰিছোঁ আৰু সৌন্দৰ্য চাই লওক এবাৰ, পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। সেইখন আমাৰ গাড়ী, যাওঁগৈ আৰু।